নমস্কাৰ বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম। আচলতে ভগ্নাংশনো কি? যিবিলাক সংখ্যা অনুপাতত থাকে সেইবিলাককে আমি ভগ্নাংশ বুলি কওঁ। যেনেকুৱা ধৰণৰ এটা সৰু উদাহৰণ লৈছোঁ, 3/2। এই 3টোৰে যদি আমি 2টোক হৰণ কৰিব লাগে তেতিয়াহ'লে সেইটোক আমি এটা ভগ্নাংশ বুলি ক'ম। 3/2 অৰ্থাৎ যিকোনো এটাৰ সম্পূৰ্ণ বস্তু তাৰ ভাগবিলাককে আমি ভগ্নাংশ বুলি ক'ম। এতিয়া ইয়াৰে ওপৰতো লব বুলি কয়। ইয়াৰে 2টো হ'ব লব আৰু তলত 3টো হ'ব হৰ। মনত ৰাখিলে হ'ল যে ওপৰত থকাটো সদায় লব আৰু তলত থকাটো সদায় হৰ বুলি কোৱা হয়। এতিয়া ভগ্নাংশ বিভিন্ন প্ৰকাৰৰ আছে। আমি সচৰাচৰ প্ৰথমতে প্ৰকৃত ভগ্নাংশ ল'ম। প্ৰকৃত ভগ্নাংশ কাক বুলি কোৱা হয় মই ডেফিনেশ্যনটো লিখি দিম। মই ইয়াত ডেফিনেশ্যনটো লিখি দিছোঁ। প্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশৰ লবটো সৰু কিন্তু হৰটো ডাঙৰ তাক প্ৰকৃত ভগ্নাংশ বোলে। আমি কেইটামান এক্সাম্পল ল'ম। উদাহৰণ যেনে 3/2 ওপৰত লোৱাটোৱে ল'লোঁ, 5/3 যিকোনো আৰু 5/2, 6/4, 7/2, 8/3, 9/1। গতিকে এনেকুৱা ভগ্নাংশবিলাকক আমি সদায় কি বুলি ক'ম? প্ৰকৃত ভগ্নাংশ বুলি ক'ম। এইবাৰ লৈছোঁ অপ্ৰকৃত ভগ্নাংশ। আগৰটোৰ দৰে মই ডেফিনেশ্যনটো লিখি দিম। অপ্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশৰ লবটো ডাঙৰ কিন্তু হৰটো সৰু তাক অপ্ৰকৃত ভগ্নাংশ বোলে। অৰ্থাৎ সহজভাৱে বুজিবলৈ হ'লে মানে প্ৰকৃত ভগ্নাংশৰ যিটো ওলোটা সেইটোকে আমি অপ্ৰকৃত ভগ্নাংশ বুলি ক'ম। এতিয়া মই এইকেইটা এক্সাম্পলকে ল'ম। ইয়াত মাত্ৰ মই কি কৰিম? ইহঁতক ওলোটাই দিম। 2/3, 3/5, 2/5, তাৰপিছত হ'ব 4/6, 2/7, 3/8 আৰু 1/9 লিখা বা ডাইৰেক্ট 9 লিখা একে কথা। তথাপি মই একটো তলত দি দিছোঁ আৰু কাৰণ যিকোনো সংখ্যা এটাৰ তলত এক এটা থাকেই। গতিকে আমি বুজি পালোঁ যে প্ৰকৃত ভগ্নাংশৰ যিটো ওলোটা সেইটোৱে কি হ'ব? আমাৰ অপ্ৰকৃত ভগ্নাংশ। এই দুটা ক্লিয়াৰ হৈ গ'ল। এতিয়া আহিম আমি মিশ্ৰ ভগ্নাংশৰ ফালে। যিবোৰ ভগ্নাংশত অখণ্ড সংখ্যা আৰু ভগ্নাংশ লগ লাগি থাকে তাক মিশ্ৰ ভগ্নাংশ বোলে। যেনে লৈছোঁ সমস্ত 3/2, 4 সমস্ত 5/3, 7 সমস্ত 9/2। এনেকুৱা ধৰণৰ এইটোক আমি অখণ্ড সংখ্যা বুলি কওঁ আৰু এইটোক আমি ভগ্নাংশ বুলি কওঁ। মানে এই 1টো হৈছে অখণ্ড সংখ্যা, 4টো অখণ্ড সংখ্যা আৰু 7টো অখণ্ড সংখ্যা আৰু বাকী 3/2, 5/3 বা 9/2 এইবিলাক এটা এটা কি হ'ব? ভগ্নাংশ। গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি মিশ্ৰ ভগ্নাংশ বুলি ক'ম। এতিয়া এটা কথা মন কৰিব লাগিব, যেনেকৈ প্ৰকৃত ভগ্নাংশৰ পৰা আমি অপ্ৰকৃত ভগ্নাংশ পাইছিলোঁ ঠিক তেনেকৈ অপ্ৰকৃত ভগ্নাংশৰ পৰা এইবাৰ আমি কি পাম? মিশ্ৰ ভগ্নাংশ পাম। কেনেকৈ পাম মই দেখাই আছোঁ। অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশ কেনেকৈ পাব পাৰি মই দেখাই দিছোঁ। এটা আমি অপ্ৰকৃত ভগ্নাংশ ল'লোঁ। যেনে ল'লোঁ, প্ৰথমটোৱে ল'লোঁ 2/3। এতিয়া এই 2টোৰে 3টোক মানে হৰণ কৰিব লাগে। মই হৰণ কৰি দিলোঁ বাৰু। 3 2 যাব, 3 যাব একবাৰ, 1×2 2, বাকী ৰ'ব কিমান? 1। 3/2 গ'লে 1। গতিকে আমি যিটো ভাগফল পালোঁ সেইটো প্ৰথমতে লিখিম। এইটো এটা অখণ্ড সংখ্যা হ'ল ভাগফলটো। আৰু যিহেৰে আমি হৰণ কৰিছোঁ সেইটোক আমি হৰ হিচাপে লিখিম। আৰু যিটো আমাৰ বাকী ৰৈছে সেইটোক আমি সদায় লব হিচাপে লিখিম। গতিকে এইটো এটা কি হৈ গ'ল? 1 সমস্ত 2/1 মানে ই এটা হৈ গ'ল মিশ্ৰ ভগ্নাংশ।
আমি নিশ্চয় বুজি পালোঁ যে অপকৃত ভগ্নাংশৰ পৰা আমি কি পাব পাৰোঁ, মিশ্ৰ ভগ্নাংশ পাব পাৰোঁ। আৰু এটা এক্সাম্পল লওঁ, ডাঙৰ এক্সাম্পলটো লৈছোঁ আমি, মানে ইয়াৰে ডাঙৰ সংখ্যাটো লৈছোঁ 7/2 লৈছোঁ, অপকৃত ভগ্নাংশৰ 2/7 অৰ্থাৎ 2ৰে 7ক হৰণ, 2ৰে 7ত যাব 3 বাৰ, 3 2 6, এতিয়া 7ৰ পৰা 1 থাকিল 6 থাকিল 1, অৰ্থাৎ আমাৰ উত্তৰটো হ'ব 3 সমস্ত 2ৰে হৰণ কৰিছোঁ গতিকে 2 আৰু বাকী থাকিল 1, 3 সমস্ত 2/1, এইটো এটা মিশ্ৰ ভগ্নাংশ। এতিয়া নিশ্চয় আমি মিশ্ৰ ভগ্নাংশ কেনেকৈ সৃষ্টি হয় সেইটো গম পালোঁ, আৰু কোনবিলাক মিশ্ৰ ভগ্নাংশ কয় সেইটোও আমি গম পালোঁ, যে এটা ভাগফল থাকিব লাগিব আৰু লগতে ভাজক থাকিব লাগিব আৰু ভাগশেষ থাকিব লাগিব, সেইটোৱে আমাৰ কি হ'ব, মিশ্ৰ ভগ্নাংশ। সমমান ভগ্নাংশ, যিবোৰ ভগ্নাংশৰ মান একে সেইবোৰকে সমমান ভগ্নাংশ বোলে। ইয়াত মই এটা এক্সাম্পল লৈছোঁ 3/2, আৰু এটা উদাহৰণ লৈছোঁ 9/6, অৰ্থাৎ যদি আমি ইহঁতক কাটাকাটি কৰোঁ তেতিয়াহ'লে আমি এইটো মানে পাব লাগিব বা 3/2 পাম। যেনেকৈ 3ৰে যদি 6 কাটো দুবাৰ যাব, আৰু 3ৰে যদি 9 কাটো কেইবাৰ যাব, 3বাৰ যাব, অৰ্থাৎ আমি কিমান পালোঁ, 3/2 পালোঁ। ঠিক তেনেকৈ আৰু এটা এক্সাম্পল ল'ব পাৰোঁ, যেনে 12/8 ল'ব পাৰোঁ। এতিয়া এইটোকো যদি আমি 4 দি কাটো, 8ত যাব 2 বাৰ আৰু 12ত যাব কেইবাৰ, 3 বাৰ, অৰ্থাৎ মানটো কিমান পাম, 3/2 পাম। মানে আমি যিয়ে ভগ্নাংশ নলওঁ কিয়, সি যদি আমি তাক কাটাকাটি কৰোঁ তেতিয়াহ'লে তাৰ টোটেল মানটো কিমান ওলাব লাগিব, 3/2 ওলাব লাগিব, অৰ্থাৎ মানে ইয়াৰ সমান হ'ব লাগিব। এনেকুৱা ধৰণৰ ভগ্নাংশবিলাকক আমি সমমান ভগ্নাংশ বুলি ক'ম। আৰু এটা চাব পাৰোঁ আমি এক্সাম্পল হিচাপে, যেনে 9/6 আমি 9/6 ল'লোঁ, এইবাৰ আমি 6/4 ল'ব পাৰোঁ, 6/4, এইটোও ঠিক তেনেকুৱা হ'ব, 2ৰে কাটিলোঁ 2 বাৰ গ'ল, 2ৰে কাটিলোঁ 6ত কেইবাৰ গ'ল, 3বাৰ গ'ল, অৰ্থাৎ 3/2, মানে একে একে মান পাব লাগিব প্ৰত্যেকবাৰতে, অৰ্থাৎ কোনবিলাক সমমান ভগ্নাংশ হ'ব, 3/2, তাৰপিছত হ'ব আমাৰ 6/4, তাৰপিছত 9/6, 12/8, এনেকুৱাকৈ তাৰমানে যিবিলাক ভগ্নাংশৰ মান একে, মানে প্ৰথম মানটোৰ সমান একে পাম, 3/2 পাম, তেনেকুৱা ভগ্নাংশবিলাক আমি সমমান ভগ্নাংশ বুলি ক'ম। ক্লিয়াৰ? সদৃশ ভগ্নাংশ, সদৃশ মানে দেখাত একে লাগে, যিবোৰ ভগ্নাংশৰ হৰবোৰ একে কিন্তু লববোৰ বেলেগ বেলেগ, তেনে ভগ্নাংশক সদৃশ ভগ্নাংশ বোলে। হৰবিলাক একে হ'ব লাগিব কিন্তু লববিলাক কি হ'ব পাৰে, বেলেগ বেলেগ হ'ব পাৰে। যেনেকুৱা আমি এটা উদাহৰণ ল'ম ইয়াত, যে 5/2 আৰু 5/3, এই দুটাৰ হৰ দুটা একে, গতিকে এই দুটা এটা কি হ'ব, সদৃশ ভগ্নাংশ হ'ব। ঠিক তেনেকৈ আৰু এটা আমি এক্সাম্পল ল'ম, 7/3, 7/4, এই দুটাকো আমি সদৃশ ভগ্নাংশ বুলি ক'ম, কাৰণ ইহঁতৰ হৰ দুটা কি আছে, একে আছে। যদি হৰ একে হয়, লব বেলেগ বেলেগ হয়, তেতিয়াহ'লে সদৃশ ভগ্নাংশ হ'ব। এইটো ক্লিয়াৰ? এইবাৰ লৈছোঁ অসদৃশ ভগ্নাংশ, যিবোৰ ভগ্নাংশৰ হৰবোৰ একে নহয় তাক অসদৃশ ভগ্নাংশ বোলে। অৰ্থাৎ আগতে হৰবিলাক কি আছিল, একে আছিল, এইবাৰটোত কি হ'ব, হৰবিলাক একে নহয়, বেলেগ বেলেগ হ'ব, গতিকে বেলেগ বেলেগ যদি হয় তেতিয়াহ'লে তাক আমি অসদৃশ ভগ্নাংশ বুলি ক'ম। যেনে লিখিছোঁ 3/2, 5/7 বা 6/4, যিকোনো আৰু 10/9, ইয়াত প্ৰতিটো হৰ বেলেগ বেলেগ আছে, গতিকে এনেকুৱা ধৰণৰ ভগ্নাংশবিলাকক আমি কি বুলি ক'ম, অসদৃশ ভগ্নাংশ বুলি ক'ম।